বন্ধুসকল ফেষ্টিভেল মানে মিঠাই আৰু যিহেতু দেৱালী গোটেই মিঠাইখিনি একদম উলিয়াই মেলি ল'লোঁ আৰু চিৰাগৰ পাপাক গাখীৰ চাহ একাপ দি কৰি লৈ মোৰ কাৰণে আকৌ লাল চাহ বনাই ল'লোঁ। আৰু বন্ধুসকল আজি গোটেই দিনৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, নিশ্চয় চাই ভাল লাগিব আৰু ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু বন্ধুসকল মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে কমেণ্টত জনাবলৈ কিন্তু একদম নাপাহৰিব। বন্ধুসকল ভিডিঅ'টো আছিলে কালী পূজাৰ দিনাখনৰ, এডিট কৰা নাই বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। বন্ধুসকল ৰাতিপুৱাই উঠিয়ে আগতে খেজুৰৰ মিঠৈৰ পায়স বনাই কৰি ল'লোঁ আৰু একদম 1 লিটাৰ গাখীৰৰ মিঠৈ মানে গাখীৰ দি পেলাই আৰু খেজুৰৰ মিঠৈ দি বনাইছোঁ, মানে সোৱাদটো টেষ্ট হয়। আৰু চিৰাগৰ পাপা যিহেতু খেজুৰৰ গুড়ৰ মিঠৈৰে মানে ভাল পায়। আৰু বন্ধুসকল ধনতেৰাছত কি কিনিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাছিলে। ধাতু কিনিব লাগে বুলি 2টা ষ্টেণ্ড আৰু ধূপৰ ষ্টেণ্ড, লগতে নিমখ আৰু ধনিয়া আৰু ঝাৰু এটা কিনি কৰি ল'লোঁ। আৰু বন্ধুসকল নতুন চাকি পুৰণা চাকি ধুই কৰি ৰ'দতো দি ল'লোঁ। আৰু বন্ধুসকল যিহেতু নিৰামিষ তাৰ কাৰণে মটৰ পনীৰ অলপ বনালোঁ আৰু অলপ বেঙেনা ভাতকেৰেলা নহয় ভেন্দি এইবোৰ ফ্ৰাই কৰিলোঁ। আৰু বন্ধুসকল তেল নোহোৱাকৈ এটা চাকিও অলপ ৰেডি কৰি ল'লোঁ, যিহেতু জ্বলাম আৰু কালাৰফুল হ'বলৈ অলপ ইয়াতে উজালা অলপ মিক্স কৰি দিলোঁ। আৰু বন্ধুসকল সন্ধিয়া হ'ল, ধূপ চাকি জ্বলাই কৰি লৈ বাহিৰত ভিতৰত চবতে চাকি জ্বলাই কৰি ল'লোঁ। আৰু বন্ধুসকল যিহেতু পোহৰৰ উৎসৱ আৰু চাৰিওফালে কিন্তু একদম চাকি জ্বলিছে, খুব ভাল লাগিছে বাহিৰৰ পৰিৱেশটো দেখি। আৰু বন্ধুসকল এতিয়া আহিলোঁ পূজাত। বন্ধুসকল কালী মন্দিৰৰ পৰা তাতে পূজা ধূপ চাকি জ্বলাই কৰি আহিলোঁ আৰু এতিয়া কৰি লৈ চাহ অলপ বনাই কৰি ল'লোঁ, যিহেতু চাহ খোৱা নাছিলোঁ। আৰু বন্ধুসকল ৰাতিৰ ডিনাৰৰ কাৰণে বাটোৰা অলপ বনাম, তাৰ কাৰণে আটাটোক ধুনীয়াকৈ সানি কৰি থলোঁ। আৰু এতিয়া চাহ তাহ খাই কৰি লওঁ আৰু এতিয়া বাহিৰত গৈ আকৌ চাকি মানে মৌ ফুটাম আৰু চিৰাগকো উলিয়াই মেলি ল'লোঁ। আৰু বন্ধুসকল এতিয়া খাই কৰি লওঁ। আৰু দেৱালী বুলি বন্ধুসকল খুব ধুনীয়াকৈ অলপ ওলাই মেলি ল'লোঁ। আৰু যিহেতু পূজাৰ দিনাখন অকণ এনেও নিজক ভাল পাওঁ, যিহেতু অলপ মানে এনেকৈ ওলাই কৰি থাকিবলৈ ভাল পাওঁ, যিহেতু তেনেকৈ ওলাই কৰি ল'লোঁ। আৰু বন্ধুসকল আৰু 2টামান ফটোও উঠিলোঁ আৰু ৰিলচো কেইটামান বনাই কৰি ল'লোঁ, আপোনালোকে চাগে মোৰ ভিডিঅ'ত দেখিছেই। আৰু এতিয়া বন্ধুসকল দেৰিও হ'ল, ৰাতিৰ ডিনাৰটো একবাৰে ৰেডি কৰি ল'লোঁ। ৰাতিৰ ডিনাৰৰ কাৰণে এয়া অলপ বাটোৰা আৰু লগতে মটৰ পনীৰটো আছিলেই, দিনতে বনাই কৰি থৈছোঁ। আৰু বন্ধুসকল চিৰাগৰ পাপাও মোক অলপ হেল্প কৰি দিলে আৰু গোটেই বটোৰাখিনি কিন্তু ধুনীয়াকৈ ফুলিছিলে আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আৰু বন্ধুসকল এতিয়া আজি গোটেই দিনৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাবলৈ কিন্তু একদম নাপাহৰিব। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, বাই বাই।